ইয়াতে এটা ঘটনা গম পালো যে ইয়াৰ ওচৰতে আৰু এখন অংগনবাড়ী কেন্দ্ৰ আছিল, পাচনীয়া অংগনবাড়ী কেন্দ্ৰ কাবাইটাৰী পাৰ্ট 2, সেইখনতো একে ধৰণৰ ঘটনা ঘটিছিল। বাইদেউ আপোনাৰ ল'ৰা ছোৱালী কেইটাক যে পঢ়াই ইয়াৰ পৰা কিবা ক্ষতি কৰিছে নেকি? ফ্ৰেণ্ডছ, আজি ৰাতি চুৰ আহিছিল। চুৰ মানে কিনো কম, এনেকুৱা চুৰ আহিল মানে কি লৈ গ'ল মই বুজিবকৈ পৰা নাই। তলা ভাঙিলে, বস্তু মানে উলট পালট কৰি পেলালে, কিন্তু কি লৈ গ'ল মই ধৰিবই পৰা নাই। অৱশ্যে মোৰ ঘৰত অহা নাছিল চুৰটো, মোৰ ঘৰৰ কাষতে এটা এই অংগনবাড়ী কেন্দ্ৰ আছে, সেই তাতে আহিছিল। এতিয়া চুৰটো মানে কিনো কম, খুব অভাৱী চুৰ আছিল নেকি। যি নহওক, তাতে গৈ কেনেকুৱা দেখিলো আপোনালোকে ভিডিঅ'টো অলপ চাই লওক। কি হৈছে কিবা শুনিলো? ৰাতি হৈছে, এইটো তালা আছিলে আৰু তালাটো ইয়াতে পেলাই দিছে। এইটো তালা ভাঙিছে। ভাগ্য ভাল গেছ চিলিণ্ডাৰটো মানে এনে কোৱা হিচাপত গেছ চিলিণ্ডাৰটো সেইটো স্কুলত থৈ দিছে। লক্ষ্য আছিল গেছ চিলিণ্ডাৰ, লক্ষ্য আছিল গেছ চিলিণ্ডাৰ। চুৰ সোমাইছিল গেছ চিলিণ্ডাৰ হাবি জাবি ল'বৰ কাৰণে, কিন্তু ইয়াতে নাছিল। সৌভাগ্যক্ৰমে এইটো ৰুমত নাছিল। তালা ভাঙিও চুৰে একো নাপালে, কিন্তু যিটো ৰুমত ক্লাছ কৰে কণ ল'ৰা ছোৱালী কেইটাক, সেইটো ৰুমৰ পৰা কিবা ক্ষতি কৰিছে নেকি? বাইদেউ আপোনাৰ ল'ৰা ছোৱালী কেইটাক যে পঢ়াই ইয়াৰ পৰা কিবা ক্ষতি কৰিছে নেকি? খিৰিকী ভাঙিছে আৰু কি কি হেৰাইছে? দুৱাৰৰ তালা ভাঙিছে আৰু কিবা হাৰাইছে? চেয়াৰ টেবুল হাৰাইছে। চেয়াৰ টেবুল, এই এনেকুৱা চেয়াৰ টেবুল হেৰাইছে। দুখন হেৰাইছে। সেই গেটটোত এটা আছে আৰু সেইটো মানে এই দুটা গেট, এই ইয়াতে এখন আছে, ইয়াতে মই আছো বৰ্তমান এই 2 নং কাবাইটাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত। আৰু এইখন বিদ্যালয়ৰে যিটো অংগনবাড়ী কেন্দ্ৰ, এই 115 নং অংগনবাড়ী কেন্দ্ৰ, এইখন অংগনবাড়ী কেন্দ্ৰৰে যোৱা ৰাতি কোনোবা দুষ্কৃতকাৰীয়ে আহি ইয়াতে তালা ভাঙি এইটো ৰুমৰ পৰা কেইখনমান চকী আৰু টেবুল লৈ গৈছে, প্লাষ্টিকৰ চকী আৰু টেবুল। আৰু এইটো ৰুমৰ পৰা হয়তো গেছ চিলিণ্ডাৰ আৰু হাবি জাবি লোৱা লক্ষ্য আছিল, কিন্তু সেইবোৰ বস্তু ইয়াতে নাছিল, অন্য ৰুমত আছিল। চুৰে সেইবোৰ ল'ব নোৱাৰিলে। ইয়াতে এটা ঘটনা গম পালো যে ইয়াৰ ওচৰতে আৰু এখন অংগনবাড়ী কেন্দ্ৰ আছিল, পাচনীয়া অংগনবাড়ী কেন্দ্ৰ কাবাইটাৰী পাৰ্ট 2, সেইখনতো একে ধৰণৰ ঘটনা ঘটিছে। তাতে যোৱা ৰাতি কোনো দুষ্কৃতকাৰীয়ে আহি তলা ভাঙি কিবা কিবি লৈছে, তাৰে চিলিণ্ডাৰ লৈছে। হ'ল অন্য এখন অংগনবাড়ী কেন্দ্ৰৰ। আৰু এইখন যোৱা ৰাতি একেলগে চুৰে দুটাকৈ অংগনবাড়ী কেন্দ্ৰত, আমাৰ এইটো এলেকাৰে। আকৌ অন্যান্য ঠাইত যদি কৰিছে নাজানো, কিন্তু বৰ্তমানলৈকে পোহৰত অহা মতে এই কাবাইটাৰী পাৰ্ট 2ৰ দুটাকৈ অংগনবাড়ী কেন্দ্ৰত চুৰে মানে চাফাই অভিযান চলায়, কিন্তু বিশেষ যদিও বেলেগ বস্তু ল'ব পৰা নাই, কেৱল চিলিণ্ডাৰ আৰু বাচন বৰ্তন, টেবুল কেইখনমান, এনেকুৱা ধৰণৰ বস্তু লৈ উধাও হয়। দেখিলি নহয়, চুৰ মানে খুবেই বোধহয় অভাৱী চুৰ আছিল। সেইকাৰণে নিশ্চয় এনেকৈ তলা ভাঙি ইমান মানে নগণ্য বস্তু কেইটাক লৈ গ'ল, যেনেকৈ সেই টেবুল চেয়াৰ আৰু গেছ চিলিণ্ডাৰ। আজিৰ যুগতো এনেকুৱা চুৰ থাকেনে? অভাৱী চুৰ যিহেতু, আশা কৰো সি ধৰা নপৰক, কাৰণ ইমান নগণ্য বস্তু কেইটামান লৈছে। নিশ্চয় তাৰ ঘৰত ল'ৰা ছোৱালী কেইটাক পঢ়াবৰ কাৰণে টেবুল কেইখন লৈছে। আজিলৈ ইমান সমাপ্ত কৰো, ধন্যবাদ।